Hey guys, কি খবৰ ভালনে? মোৰ আন এটা ভিডিঅ'লৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি মই ক'ত আছোঁ দেখিছেনে? মাহঁতৰ ঘৰত আৰু বতৰ বেয়া যিহেতু আমি কি কৰি আছোঁ? লুডুকে খেলিছোঁ আৰু দেখিছে আৰু বতৰটো পুৰা বেয়া। অঁ তোমাকো দেখাব লাগে। অঁ দেখাই দিলোঁ। কোনটো চলাওঁ? কোনে উলিয়ালে হয় দেখিছেনে? গুটি মাৰিব নাপাওঁ, সিহঁতে মাৰি দিয়ে। গেম খেলিলোঁ, খেলাত মই জিকিলোঁ। ইমান মিছা মই জিকিলোঁ। এইফালে বগীয়ে পা লাষ্ট হ'ল। উপায় নাই আৰু সুস্তি লাগি গৈছে। খেলতো হৰা যেটা থাকে বতৰো গেলা ভাল লাগে নহয় জানো? কেনেকেনো ৰুমলৈ যাওঁ ভাবি আছোঁ। অঁ মামী আহিলে। ভাত খালা? ভাত খালা নাই? নেখালা? বতৰো গেলিলে আৰু কেতিয়ানো ৰ'দ দিব আৰু বৰষুণ দিছে নাই? কি কৰিছে ক'বা? জেচিকা কওকচোন, বৰষুণ বতৰত কি খাবলৈ ভাল কওক বাৰু? চানা আৰু নিমখ আনিব লাগে, জলকীয়া আনিব লাগে, পিঁয়াজ কাটিব লাগে আৰু খাওঁ নেকি? তাৰ লগত মুড়ি কেইটামান হ'ব লাগে। ভেজাল কৰি আৰু মই হয় নেকি? এনেই গোটেই বানপানী হৈ আছে, কান্দি কান্দি আৰু বানপানী কৰি দিব এতিয়া। কি কচাৰি পাই বুলি ইউটিউব চেনেল খোলে বোলে, কেতিয়া খুলিবি? প্ৰথমতে কি বুলি কবি ক আমাক ক দে। যিয়ে ক চেণ্ডেল পিন্ধিছে। हे भाभी जी की बना ले जी? दाल है। ये क्या सब्जी है? भिंडी और बीन और आलू है और ये दाल। मान बरखुনত মইনো ৰুম কেনেকে যাম ভাবি আছো। হাজবেণ্ডো গুচি গ'লগে। সেইজোপা আম গছ দেখিছেনে? তামাম আম লাগি গৈছে দেই। আম গছজোপা মিঠা মিঠা লগত আৰু এটা বস্তু আছে, পোকটো ক'বই নালাগে আৰু কয় বোলে মিঠা আমবিলাকত বেছি পোকো হয়। বতাহ ধুমুহা মাৰিলে এয়া তলত পুৰা আম পৰে, গোটেই মানুহখন আহে বিচাৰিবলৈ, জংঘল চংঘল নাচায় আৰু তেতিয়া। কিন্তু আমাৰ ঘৰৰ বেক চাইড কিন্তু দেই। বতৰ বেয়া, পিতাই ভাত খাই কেনে শুবলৈ আহিলে। এবাৰ হাঁহি দিয়া, এবাৰ হাঁহি দিয়া now. তোক দিলে আৰু মায়ে আহিছ না এ বৰষুণত তিতিছ। এই জেওৰাখন কেনে পেলালি গেটখন? অঁ দাদা গ'ল কামলৈ, সি ভাত খাবলৈ আহিছিলে। আমাৰ খেলি ভাগৰ লাগিলে। এই বগী গৰাকী আমনি নাই লগাবলৈ, এতিয়া দুইগৰাকী খেলিছে। কোন জিকিব এইবাৰ? কোন জিকিব? বগী আমাৰ জিকিব নেকি? হা নিজিকে?
এতিয়া আমিও পেটটো ভৰাই লওঁ আৰু এটা ৰাস্তা দেখাম দেই এই আছো থাৰ্মেলৰ ৰাস্তা বোলে ইমান বোকা আমি দুজনী ক'লে যাম গগৈদা ঘৰ ৰাস্তাটো চাব নেকি চক চিচি তামোলনিকে খাই ল আৰু ফানেশ্বৰী নাইকিয়া ৰাস্তা বোলে ইছাম চেছ আনৰ থাৰ্মেলবিলাকত দেখোঁ বেলেগ বেলেগ জেগা ৰাস্তাবিলাক ইমান ধুনীয়া এইটো আকৌ এখন থাৰ্মেল কি জানো একদম ৰাস্তাই ঠিক কৰি নিদিয়ে জন্ম বাৰ ইয়াতে সৰু পৰা ডাঙৰ দীঘল হ'লোঁ ৰাস্তা একেই আছে কিন্তু সেইটো হৈছে আৰ্মি কেম্প দেখিছেনে গগৈদা ঘৰতো আম গছ আছে ইমান সৰুতে দেখিছিলোঁ ইমান ডাঙৰ হ'ব যে ইয়াতো আছে ইমান ডাঙৰ ডাঙৰ আম এইয়া আম গছজোপা আৰু এইটো ৰাস্তাই নদীলৈ যায় আৰু গগৈদা ঘৰত সোমালে আমাৰ পোনপ্ৰথমে এইজোপা গছ পাই কি বুলি কয় মামৰি তামোল কাকা ঘৰত আছে বাৰু এনেকুৱা তামোল টকদানি টকদানি যাক চাবলৈ আহিছোঁ সেইটো হৈছে দাই ডিউটি চুটি নাই নি বহি আছে কি ধুনীয়াকৈ চেনেমা চাই থাকিব চব পেচেণ্ট বোলে তুমি আহি ইয়াৰ পালাহি যে সঁচাকৈ এনেকুৱা কৰিব নাপায় আমি ৰাস্তাত আহোঁতে পদূলিমুখত এইটো চাই আহিছিলোঁ মামৰি তামোল আৰু আনিলে ভিতৰত টপ এই দুগাকীয়ে ছিঙি ল'লে আৰু মোক দিছে চব এই দুটি কাৰ নাকত দিম আকৌ দিয়ক এতিয়া দিয়ক এটা এটা দিয়ক যাওঁগে নি ঘূৰিদৌ ঘৰৰ পৰা ওলালোঁ এতিয়া আৰু এইফালে ইমান গেলা ইমান গেলা ৰাস্তাটো আজি হাঁহজনীকে ধৰোঁ চাগে খাবলৈ বতৰটো খুব ভাল কোনোবাই খাব যদি আহক ভালে নিজৰ ঘৰত জেউৰা খুলিব নোৱাৰিলোঁ যা তহঁতি পেলাই কিনে ভাঙিলি আকৌ মোৰ দমতি ঘৰৰ পৰা সোমাব লাগিব তই আহিব হোৱা নাই হা আৰু চাওঁতে গধূলি হৈ আহিলে আৰু ময়ো বৰষুণ জাকৈ এৰিলে ঘৰলৈ যাবলৈ ওলালোঁ মানুহজনো যিহেতু নিবলৈ আহিলে তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানেই আছিল বাই বাই